আপুনি দেখোন গোটেই ৰুমটো পুতলাৰে ভৰাই দিলে। অকণো জেগা নাই দেখোন। সেইদিনাখন গ'লো আৰু বজাৰৰ পৰা উধাই চব লৈ আনিলো বুজিছানে। ৰুমটোত জেগাই নাই, এতিয়া গোটেইখন দেখোন পুতলাৰে ভৰ্তি কৰি পেলালে। তুমিও দেখোন তিনিটাকে বাচ্চা দিছা। হ'ব আৰু সেই বুলি আৰু গোটেই ৰুমটো এনেকে ভৰ্তি কৰি দিয়ে নেকি আৰু? তাহাঁতি দেখোন খেলিবলৈ জেগাই নাপাব। এতিয়া অকণমানি হৈ আছে বুলিহে, পিছলৈ 2টা ৰুম আৰু বঢ়াই দিম। হ'ব হৈছে আৰু আপোনাৰ কথা। ইমান অকণমানি হৈ আছে, এতিয়া পাই চিন্তা। মই নকৰিলে কোনে চিন্তা কৰিব কোৱাচোন। পিছে বাচ্চাকেইটা কান্দোন শুনা নাই, ক'ত আছে? ক'ত আছে মানে শুইছে। শান্তি, অকণমান দেৰি একেবাৰে শান্তিত বহিব পাৰিছোঁ, নহ'লে পে কৰোঁতেই যায়। কালি যে গোটেই ৰাতিটো শুব পৰা নাছিলোঁ আৰু। সেইটো হয়। পিছে ঘৰলৈ আহি ভাল লাগিছে চাগে ন? ভাল লাগিছে মানে বহুত শান্তি লাগিছে। হস্পিটেলত এইকেইদিন আৰু কিবা লাগি গৈছিলেগৈ পাই। ঘৰলৈ আহিহে একেবাৰে শান্তি আৰু দেই। মই যে কৈছিলোঁ ছোৱালীজনীৰ কথা, সেই ছোৱালীজনী আজি অহা কথা আছে কিন্তু দেই। আৰু মই যদি নাথাকোঁ চাবা আকৌ ঘৰত গুচি যাব নহ'লে। কি হে বেল চেল মাৰিব নহয় আপুনিও আৰু। আগৰ নিচিনাটো নহয়, আজিকালি ব্যস্ত। 3টাকে ল'ৰা ছোৱালী চম্ভালিব লগা মাকজনীক আৰু অকণমান আগতীয়াকৈ ক'ব লাগিব। হ'ব আপুনিও আজিকালি বেছি আৰু। আপুনি কি আৰু ছুটি নলয় নেকি? অলৰেডি ইমান ছুটি ল'লোঁ দেখোন। এনেকৈ হ'লে আৰু কি হ'ব? মই গম পাইছিলোঁ আপুনি যে বেছি দিন ছুটি নলয় বুলি। চব আপোনাৰ কথাহে। আকৌ দৰকাৰ হ'লে ছুটি ল'ম বুজিছা। কিন্তু কালিৰ পৰা যাব লাগিব কিন্তু অফিচ। হ'ব যাওক। এনেও আপোনাৰ দৰকাৰ নাই। ছোৱালীজনী আনি আছে নহয়। সেইটো কথা নেকি? তাই আহিলে মোৰ দৰকাৰ নাই আৰু। আপুনিও কম নেকি? সেইকাৰণে ব্যৱস্থা কৰিছে। ভালকৈ গম পাইছোঁ নহয়। তোমাৰ কথা কিন্তু দেই, বৰ বেলেগ বুদ্ধি লগাই থাকা। বাবাটো বাহিৰত কোনোবা এজনী ছোৱালী আহিছে। মা, মই যে কৈছিলোঁ তোমাক ছোৱালী এজনীৰ কথা, তাই আহিছে চাগে। যাওক আকৌ তেন্তে। দেউতাৰ আছিলে, কথা পাতি আছে। মই বোলো তোক মাতি দিওঁহি। যাওক বেগেতে যাওক, কথা পাতি লওক। গৈছোঁ। দেউতা আছে নেকি বাহিৰত? দেউতা আছে, দেউতাই কথা পাতি আছে। মই বোলো ভিতৰলৈ আহি পেলাই তোক মাতি দিওঁ, তইহে চিনি পাওঁ, কথাটো পাতি ল। মা, মই কথা পাতিছোঁ, তাৰপিছত অকণমান দেৰি মোৰ ওলাই যাব লগা আছে। চাহ একাপ দিবা নেকি? ৰ'বা মই দিছোঁ ৰ'বা। বোৱাৰী তুমি আহিছাহে। তোমাৰ গা চা ইমান ভাল নহয় এতিয়া, তুমি ৰেষ্ট কৰা। মা নালাগে দিয়ক, মই বনাই দিম, আপুনি যাওকচোন। কথা শুনা, তুমি আহিছাহে হস্পিটেলৰ পৰা। এইকেইদিন তুমি পুৰা বেড ৰেষ্ট ল'বা দেই। আৰু মাইনাকেইটা শুইছে নহয়, এতিয়া তুমি অকণমান শুই লোৱা, নহ'লে সিহঁতি সাৰ পালে হ'ল আৰু শুব নোৱাৰা। তুমিও চাহ খাবা নেকি? মা একাপ খাব মন গৈছে। মই বনাই আনিছোঁ ৰ'বা, তুমি অকণমান ৰেষ্ট লৈ লোৱাগে যোৱা। আৰু বাবাটো তই যাচোন, দেউতাই বা কি কথা পাতে। গৈছোঁ মা। ঘৰটো দেখোন দেখি লাগিছে বেছ ধনী। ইয়াত থাকিলে ভালেই হ'ব। আৰু বেছিটো কাম নাই, ল'ৰা ছোৱালী চম্ভালাহে। পিছে মই যদি মোৰ নিজৰ আচলি আইডেণ্টিটি কৈ দিওঁ, তেন্তে তাহাঁতি গম পাই যাব মোৰ ক্ৰিমিনেল ৰেকৰ্ড আছে বুলি। চব ফাঁকি মাৰিব লাগিব। ছাৰৰ আগততো এনেও মোৰ বেলেগ এটা পৰিচয় আছে, সেইটোকে ক'ম আৰু। কি নাম তোমাৰ? ছাৰ, মোৰ নাম ৰঞ্জনা। বাবাটোৱে কৈছিলে। বাবাটো অফিচত কাম কৰা ন তুমি? ছাৰ, চাহ তাহ দিয়া কাম চাম কৰোঁ আৰু। ছাৰক বহুত দিনৰ পৰা কৈ আছিলোঁ মোৰ কামৰ দৰকাৰ এটা হৈছে বোলো। ছাৰে সেইকাৰণে কল কৰি মাতিলে। আপোনালোকৰ ঘৰত মই চব কাম জানো ছাৰ। খানা চানা বনোৱা চব জানো। বাবাটোৱে তোমাক কোৱা নাই নেকি? বাবাটোৰ ভাগৰ 3টা ল'ৰা ছোৱালী হৈছে নহয়। 3টা ল'ৰা ছোৱালীকে চম্ভালিবলৈ আয়া এজনী লাগে। তুমি যদি পাৰা তেন্তে চিন্তা কৰি চাব পাৰি। ছাৰ চিন্তা নকৰিব, মই চব কাম কৰোঁ। আৰু মানে কথা এটা, মই যদি থাকি ল'ব পাৰোঁ তেন্তে বৰ ভাল হয় ছাৰ। সেইখিনি কথা তুমি বাবাটোৰ লগত কথা পাতি ল'বা। ঘৰত কোন কোন আছে তোমাৰ? মা দেউতাৰ কোনো নাই। মাহীয়ে তুলি তালি ডাঙৰ কৰিলে। এতিয়া মহাই সদায় কথা শুনাই থাকে, কিমান দিন খাবি। সেইকাৰণে ভাবিলোঁ ভাল চাকৰি এটা হ'লে আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ আৰু। নাকান্দিবা, একো ডাঙৰ কথা নহয়। সকলোৰে ঘৰত থাকে আৰু কিবা এটা নহ'লে কিবা এটা দিগদাৰী থাকে। তুমি যদি ল'ৰা ছোৱালীকেইটা ভালকৈ চম্ভালিব পাৰা তেন্তে থাকিবা ঘৰতে, আমাৰ কোনো দিগদাৰী নাই। ল'ৰা ছোৱালীকেইটাক চাবা আৰু কিনো আৰু আমাৰ ঘৰত আমিবোৰ আছোৱেই। তেনেকৈ একো দিগদাৰী নাই। বাকী কাম কৰিবলগীয়া মানুহ আছেই। ল'ৰা ছোৱালীকেইটা চাই দিলে আমাৰ সুবিধা হয় আৰু। ছাৰ, মই চাই দিম, একেবাৰে দিগদাৰী নহয়। পিছে আগে পিছে ল'ৰা ছোৱালী চাইছিলা নে বেলেগ কাম কৰিছিলা? ছাৰ, মিছাকে নকওঁ মানে, অফিচত চাহ দিয়া কামহে কৰিছিলোঁ। বাকী কিন্তু কাম মই চব জানো। ঠিকে আছে বাৰু। মই অকণমান যাওঁ, ল'ৰাটো আহিলে তাৰ লগত কথা পাতি ল'বা। মই অফিচলৈ যাব লগা আছে দেই। ছাৰ ঠিক আছে। পাইটো ভালে লাগিলে, খুবেই মৰমীয়াল যেন লাগিছে। মোৰ কথাৰ জালত গোটেই পৰিয়ালটো যদি ফচি যায়, তেনেহ'লে এটা ডাঙৰ লুট মচাব পাৰিম। ভালে পাৰ্টি এটা হাতত লাগিছে। ৰঞ্জনা, আহিলা তুমি? আহিলোঁ। আপোনাৰ দেউতাক লগ পালোঁ। বৰ ভাল লাগিলে কথা পাতি, বৰ মৰমীয়াল। দেউতাক লগ পালাই মানে? দেউতা কামলৈ ওলাই গৈছে। আৰু তুমি অহা যোৱা কৰিবলৈ তোমাৰ দিগদাৰী নহ'বনে? ছাৰ, তাকে ক'ম বুলি ভাবিছোঁ। ঘৰতে যদি থাকি লওঁ আপোনালোকৰ দিগদাৰী হ'ব নেকি বাৰু?
নাই নাই আমাৰতো দিগদাৰী নহয়, কিন্তু তোমাৰ যদি দিগদাৰী হয় চিন্তা কৰি লোৱা। নাই ছাৰ, অহা যোৱা কৰিলেহে দিগদাৰী হ'ব। ঘৰতে যদি থাকি ল'ব পৰা কিবা ব্যৱস্থা আছে তেনেহ'লে ভাল হয়। অঁ আছে আছে, এই মাইনাৰ ৰুমটো আছে, তাতে তুমি মই বিচনাখন লৈ আনিম, ছিংগল বিচনাখন, তাতে এডজাষ্ট কৰি ল'বা আৰু। অঁ ছাৰ, মোৰ কোনো দিগদাৰী নাই। অঁ নমস্কাৰ বাইদেউ। নমস্কাৰ, তোমাৰ নাম কি? ৰঞ্জনা বাইদেউ। তোমাক যে কৈছিলোঁ মই, এয়া ৰঞ্জনা দেই। ৰঞ্জনা এয়া মোৰ ৱাইফ। বাইদেউ দেখিয়ে চিনি পাইছোঁ। অফিচত আপুনি এই ফেমিলি ফটো ৰাখিছে যে, বাইদেউ চেহেৰাটো তাতে দেখিছোঁ আকৌ। বৰ ধুনীয়া বাইদেউ দেই আপুনি। থেংক ইউ ৰঞ্জনা। পিছে ৰঞ্জনা তুমি অহা যোৱা কৰিবা নে ঘৰত থাকি ল'বা? বাইদেউ তাকে ছাৰৰ লগত কথা পাতি আছোঁ। থাকি ল'লে মোৰো সুবিধা হয়। অঁ ঠিকেই আছে, কিন্তু বিচনাৰ ব্যৱস্থা আজি এখেতে কৰি দিব আৰু অকণমান এডজাষ্ট কৰি ল'বা। আচলতে ছাৰ্ভেণ্ট কোৱাৰ্টাৰটো আমাৰ ফুল হৈ আছে। কোনো আপত্তি নাই বাইদেউ, চুকে কাণে ক'ৰবাত পৰি থাকিম। আৰে না না, চুকে কাণে কিয়? এই মাইনাহঁতৰ ৰুমটোত তুমি যেতিয়া মাইনাহঁতক চাবাই, তাতে ছিংগল বেড এখন লগাই দিম। তাহাঁতিতো এতিয়া একেবাৰে সৰু, তাতে তুমি এডজাষ্ট কৰি ল'বা, দিগদাৰী নহয়তো তোমাৰ। আৰু টিভি যদি চোৱা ক'বা, মই টিভি এটা লৈ আনিম। নাই নাই ছাৰ, ইমান আপোনালোকে সুবিধা দিছে যেতিয়া আৰু মইনো কেলে দিগদাৰী দিওঁ। মই এডজাষ্ট কৰি ল'ম ছাৰ। পিছে ছাৰ, আপোনাৰ দেউতাকটো লগ পালোঁ। আৰু ঘৰত কোন কোন থাকে? অঁ ৰঞ্জনা, ঘৰত এখেত, মই, দেউতা, মা আৰু আইতা ককা আৰু মোৰ বাচ্চাকেইটা। আৰু ছাৰ্ভেণ্ট আছে, খানা বনোৱা এজনী আছে, মালী এজন আছে আৰু ড্ৰাইভাৰ এজন। অ' বাইদেউ, খানা মই বনাই দিম, চিন্তা কৰিব নালাগে। এই খানা বনোৱাজনীক পঠিয়াই দিয়ক। নহয় নহয় ৰঞ্জনা, বহুত বিশ্বাসী। মই অহাৰ আগৰৰ পৰাই কাম কৰি আছে, তেনেকৈ আঁতৰাব নোৱাৰোঁ নহয়। তুমি তোমাৰ কাম কৰিবা, তাত কোনো দিগদাৰী নাই। নহয় মানে বাইদেউ, ভাবিলোঁ আপোনালোকে মানে বেছি খৰচা কৰিব নালাগে, তেতিয়া ময়ে কৰি দিম আৰু চব কামবোৰ। ৰঞ্জনা, তুমি অকল বাচ্চাকেইটাকে চাবা। ঠিক আছে ছাৰ, কোনো কথা নাই। পিছে মাইনাকেইটা ক'ল? ৰঞ্জনা, মাইনাকেইটা মানে শুইছে বুজিছা, অকণমান দেৰি শুৱক। তুমি বহুত দূৰৰ পৰা আহিছা নহয়, চাহকাপ বনাওঁ ৰ'বা। চাহকাপ খাবা আৰু ঘৰৰ কথাবোৰ ক'বা। তোমাক ৰুমটো দেখাই দিওঁ আৰু মাৰ লগত লগ কৰাই দিওঁ ব'লা। অঁ বাইদেউ ঠিকে আছে। মই তেনেহ'লে যাওঁ, অলপ পিছত আহিম দেই, কাম এটা আছে। ঠিক আছে, অকণমান সোনকালে আহিব। আহোঁতে কিন্তু অকণমান চব্জি লৈ আনিবচোন। অঁ ঠিক আছে, তুমি তেতিয়ালৈকে ৰঞ্জনাক শিকাই দিয়া, চব বস্তু দেখাই দিয়া, তাই যাতে সুবিধা হয়। অঁ আপুনি চিন্তা কৰিব নালাগে, মই চব দেখাই দিম। ইয়াত দেখোন মানুহে ভৰ্তি, পটককৈ লোট মচাব নোৱাৰি, লাহে ধীৰে চিন্তা কৰিহে। তুমি বাইদেৱে চব দেখাই দিব, আৰু কিবা যদি দিগদাৰী হয় মোক ফোন কৰি ক'বা। অঁ ছাৰ, বাইদেউ আছেই, চিন্তা নাই। আপুনি নিশ্চিন্ত মানে যাওক, মই ভালকৈ একেবাৰে চব চম্ভালি ল'ম। ব'লো বাইদেউ। অ' মা, এয়া ৰঞ্জনা। নমস্কাৰ বাইদেউ। আৰু ঘৰ ক'ত তোমাৰ? দিখৌমৌ। অঁ দিখৌমৌ গাঁওখনলৈ গৈছিলোঁ বহুত আগতে। ঘৰত কোন কোন আছে তোমাৰ? মা দেউতা ঢুকালে জন্মতে। বাইদেউ কি ক'ব আৰু, আমাৰ দুখীয়া মানুহ আৰু। তাৰপিছত মাহীয়ে লৈ গ'ল, মাহীয়ে আৰু যিমান দিন পাৰিলে ৰাখিলে। এতিয়া বৰকৈ কথা শুনাই থাকে বুজিছে। সেইকাৰণে আৰু ঘৰৰ পৰা বোলো ওলাই আহোঁ বোলে। আপোনালোকৰ ঘৰত ছাৰে কথাটো ক'লে কাৰণে ভাবিলোঁ ইয়াতে যদি থাকিব পাৰোঁ ভালে হ'ব আৰু। অঁ সেইটো কথা নেকি? অঁ বাইদেউ কি ক'ম আৰু, দুখীয়া মানুহৰ মূৰত ইটোৰ পৰা ইটো দুখ চাপি থাকে বুজিছে। ৰঞ্জনা, চিন্তা নকৰিবা দিয়া, তুমি ইয়াতে থাকিবা আৰু ভালকৈ ল'ৰা ছোৱালীকেইটা চালেতো আমাৰ দিগদাৰী নাই, আৰু আমিবোৰ আছোঁ নহয়। বিয়া হ'ল নেকি তোমাৰ? নাই বাইদেউ, আমাৰ দুখীয়া মানুহ আৰু কোনেনো ল'ৰা চাব আৰু মোৰ কাৰণে। হ'ব দিয়া, নাকান্দিবা দিয়া, ভগৱানে চব ঠিক কৰি দিব। এতিয়া ইয়ালৈ আহিছা নহয়, ল'ৰা ছোৱালীকেইটাক চাবা, আমি আছোঁ নহয়, আৰু ইমান চিন্তা কৰিব নালাগে দিয়া। আপোনালোক কিন্তু বৰ মৰমীয়াল পাই, আগে পিছে ইমান মৰমীয়াল মানুহ পোৱা নাই মই। আমাৰ ঘৰৰ গোটেইবোৰেই মৰমীয়াল, তুমি চিন্তা কৰিব নালাগে, খুব মৰম পাবা ইয়াত। ল'ৰা ছোৱালীকেইটাক ভালকৈ চালেই হ'ল আৰু, আমাৰ কোনো আপত্তি নাই। বাকী ঘৰৰ কাম কৰা মানুহ ধেৰ আছে, তুমি অকল ল'ৰা ছোৱালীকেইটা চালেই হ'ল। বোৱাৰী, তাইক ৰুমটো দেখাই দিলানে? অ' মা, বৰ্তমান ছাৰ্ভেণ্ট কোৱাৰ্টাৰটো ৰুম খালী নাই, পিছলৈ বনাব লাগিব। এইকেইদিনটো মিস্ত্ৰী চিস্ত্ৰী অহা নাই, ভাবিছোঁ মাইনাহঁতৰ ৰুমতে ছিংগল বেড এখন লগাই পেলাই তাইক যদি দিয়া হয় ৰুমটো, বেয়া হ'ব নেকি কথাটো? নাই নাই, তাই যেতিয়া মাইনাহঁতক চাবই, সেইটো ৰুমত থকাই ভাল। আৰু ৰাতি বেলি তাহাঁতি উঠিব, গাখীৰ পানী চাখীৰ পানী দিব লাগিব। নাই তাতে ব্যৱস্থাটো কৰা। অঁ মা, তাতে ছোৱালী মানুহ, বাহিৰত থকাটো ইমান ভাল নহয়, ভিতৰতে থাকিব, ঠিকে থাকিব। অঁ কথাটো ঠিক ক'লা কিন্তু। তেন্তে চাহকাপ মই বনাওঁ, তুমি ৰুম চুম দেখুৱাগে যোৱা। অ' মা, মই বনাইছোঁ। বোৱাৰী ক'লোঁ নহয়, যোৱাচোন যোৱা। বাপৰে, তুমি কেইদিনমান কিন্তু একেবাৰে ৰেষ্ট ল'ব লাগিব দেই। তাইক ৰুমটো দেখুৱাৰ পিছত তুমি শুবা কিন্তু। অঁ ঠিক আছে মা। আকৌ বোৱাৰীৰ মাজত বেলেগ মৰম। বচাবলৈ হ'লে ইহঁতৰ মাজত কণ্ডল কৰাব লাগিব। ব'ল আৰু ৰঞ্জনা, তোমাক ৰুমটো দেখাই আহোঁগৈ, আৰু মাইনাকেইটা শুই আছে, চাই ল'বাগে। অঁ খুব মৰম। এই মৰম মই ভাঙিব লাগিব, তেতিয়াহে মই লুট মচাব পাৰিম। নহ'লে ইমান মিলা পিটি থাকিলে মোৰ ওপৰত সন্দেহ হ'ব। কেইদিনমানটো মনে মনে চাওঁ খেল কি খেলোঁ, তাৰপিছত চিন্তা কৰিম।
মই ল'ৰা ছোৱালী চাবলৈ থৈ আহিছোঁ ইয়ালৈ। মই এটা ডাঙৰ প্লেনিঙৰ কাৰণে আহিছোঁ। যেতিয়ালৈকে মই ইয়াত আছোঁ তেতিয়ালৈকে যাতে তাহাঁতি গম নাপায় মই যে এটা ক্ৰিমিনেল। পিছে বাৰু খাদ্য নাই, মইতো চব ফাঁকি কথা কৈছোঁ। আইডেণ্টিটিও বেলেগ বনাই লৈছোঁ। পটককৈ মোক ধৰা পেলোৱাটো ইমান সহজ নহয়। ৰঞ্জনা আহা, চাহ খাই লোৱাহি আহা। অঁ বাইদেউ, গৈছোঁ। নমস্কাৰ, কেনে আছে? ভালে আছেনে? সকলোৱে হাঁহি আছে, সকলোৱে হাঁহি থাকিব দেই। সকলোৱে হাঁহি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে? বাবলি কাৰ্টুনৰ কাৰ্টুনবোৰ চাইছে, কেনে লাগিছে? লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব। তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। আহো দিয়ক, কাইলৈ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে হাঁহি ফূৰ্তিত থাকিব। বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।